নমস্কাৰ বন্ধুসকল, মই মীনাক্ষী মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মানুহৰ জীৱনৰ খুব গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত কথা পাতিম। আপুনি লক্ষ্য কৰিছেনে, আজিকালি অধিকাংশ মানুহে আনক দেখি আনে যি কৰি আছে ঠিক সেই কামটো কৰা আৰম্ভ কৰে। যেন আনক নকল কৰাটোৱেই সফলতাৰ আচল চাবিকাঠি। কিন্তু এইটো সঠিক হয় জানো? ভাবি চাওকচোন, পৃথিৱীৰ প্ৰতিজন মানুহে যদি কেৱল আনক নকল কৰি থাকিলেহেঁতেন, তেন্তে আজি আমি নতুন নতুন আৱিষ্কাৰ পালোহেঁতেননে? আমি ভিন্ন ভিন্ন শিল্পী, খেলুৱৈ, বিজ্ঞানী, লেখক বা ক্ৰিকেটাৰ পালোহেঁতেননে? নিশ্চয় নহয়। প্ৰত্যেক মানুহৰ ভিতৰত এক অদ্বিতীয় প্ৰতিভা থাকে। এই প্ৰতিভা আমাক ভগৱানে দিয়া উপহাৰ। এই প্ৰতিভা কেতিয়াবা আমাৰ চিন্তাত থাকে, কেতিয়াবা আমাৰ টেলেণ্টত আৰু কেতিয়াবা আমাৰ ব্যক্তিত্বত। কিন্তু সমস্যাটো হৈছে আমি নিজৰ ভিতৰলৈ চোৱাৰ সলনি আনক নকল কৰিবলৈ ধৰোঁ, আৰু এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ ভুল। ধৰি লওক, কাৰোবাৰ গান গোৱাৰ টেলেণ্ট আছে আৰু মানুহে তেওঁক খুব ভাল পায়। এতিয়া যদি আপুনি তেওঁক নকল কৰে, তেন্তে আৰম্ভণিতে মানুহে হাততালি দিব পাৰে, কিন্তু মনৰ পৰা সেই কাম আপুনি বহুদিন চলাব নোৱাৰিব, কাৰণ সেই প্ৰতিভা আপোনাৰ নহয়। সেই কামত আপোনাৰ আচল উৎসাহ নাই। অলপ অলপকৈ আপোনাৰ সেই কাম বুজা যেন লাগিবলৈ ধৰিব। কিন্তু যেতিয়া আপুনি নিজৰ প্ৰতিভা চিনি লৈ কাম কৰিব, তেতিয়া মনৰ পৰা কৰা প্ৰতিটো কাম বিশেষ হৈ উঠিব। সেই কামত এটা বেলেগ আন্তৰিকতা থাকে, কাৰণ সেই কাম আপোনাৰ। আৰু মনত ৰাখিব, আচল সফলতা আৰু আচল গ্লেমাৰ সেই কামৰ পৰাই আহে যি কাম আপুনি অন্তৰৰ পৰা কৰিব। সেয়ে আনক নকল নকৰিব, নিজৰ ভিতৰলৈ চাওক, ভাবক কোনটো কামত আপুনি সৰ্বাধিক আনন্দ পায়, কোনটো কামত কিমান সময় পাৰ হৈ যায় আপুনি গমেই নাপায়। সেইটো কামতে আপোনাৰ আচল প্ৰতিভা আছে। আৰু সেই প্ৰতিভাকে আগবঢ়াওক। বিশ্বই সদায় আপোনাৰ মৌলিকতাকে সঁহাৰি জনাব, আপোনাৰ নকলক নহয়। তেনেহ'লে পৰৱৰ্তী সময়ত কোনো ব্যক্তিয়ে যদি কাৰোবাক দেখি সেই কাম কৰিবলৈ মন কৰে, এবাৰ নিজকে প্ৰশ্ন কৰিব, এইটো কি মোৰ আচল প্ৰতিভা? যদি হয়, তেন্তে নিশ্চয় কৰি চাওক। কিন্তু যদি নহয়, নিজৰ টেলেণ্টৰ সন্ধান কৰক। এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। তেতিয়ালৈকে নিজৰ প্ৰতিভাক চিনক আৰু তাৰ ওপৰত বিশ্বাস ৰাখক। কমেণ্টত আপোনালোকৰ মতামত জনাব বুলি আশা থাকিল। ধন্যবাদ।